কোনবিলাক পৰিমেয় সংখ্যা 7/9 2.6754329 ... এতিয়া 2.45 এটো দশমিক বিস্তৃতি অসীমলৈকে নাই মানে দশমিক বিস্তৃতি সমাপ্তি ঘটিছে গতিকে ই হ'ব এটা পৰিমেয় সংখ্যা আকৌ ইয়াতো দেখিছো আমি ইয়াত ডট 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 দিয়া নাই মানে হৈছে ই অসীমলৈকে নাই ইয়াতো দশমিক বিস্তৃতিৰ পৰিসমাপ্তি ঘটিছে গতিকে ইও হ'ব এটা পৰিমেয় সংখ্যা ইয়াত দেখিছো এইটোত দেখিছো আমি দশমিক বিস্তৃতি অসীমলৈকে আছে অসীম লগতে এই তিনি যিটো সংখ্যা দশমিকৰ পিছত যিটো তিনি সংখ্যা এই তিনিটো পুনৰ ৰিপিট হৈ আছে গতিকে আমি কি দেখিছো ইয়াত অসীম প্লাস পুনৰাবৃত্তি কাৰছে দশমিক বিস্তৃতি পুনৰাবৃত্তি আছে গতিকে ইও হ'ব পৰিমেয় সংখ্যা আৰু এটো 7/9 আছে গতিকে এটো p/q আকৃতিত আছে গতিকে এটো পৰিমেয় সংখ্যা হ'ব এটা এটুলে আহো ইয়াত দেখিছো আমি দশমিক সংখ্যাটো 2.9 ৰ পিছত অসীমলৈকে আছে লগতে ইয়াৰ 6743229 ইয়াৰ পাছৰ সংখ্যাটো আমি কি হ'ব আমি ক'ব নোৱাৰো অৰ্থাৎ দশমিক বিস্তৃতিৰ পৰিসমাপ্তি হোৱা নাই কিন্তু দশমিক বিস্তৃতিৰ পুনৰাবৃত্তি হোৱা নাই মানে অসীমলৈকে আছে কিন্তু পুনৰাবৃত্তি হোৱা নাই গতিকে এটো পৰিমেয় সংখ্যা নহয় মই ইয়াত কৈ থৈছো যে এই পৰিমেয় নহয় মানে এই সংখ্যাটো হৈছে অপৰিমেয় মই অপৰিমেয়ৰ কথা পাছত ডিসকাস কৰিম এটো হৈছে অপৰিমেয় সংখ্যা গতিকে আমি পৰিমেয় সংখ্যা কেনেকৈ পালো আমি গম পালো পৰিমেয় সংখ্যাত আমি দুটা ভাগত ভাগ কৰিছিলো এটা দশমিক বিস্তৃতিৰ সীমিত আৰু দশমিক বিস্তৃতিৰ অসীমিত যেটো এটা হৈছে সীমিত 2.375 হৈছে দশমিক বিস্তৃতি সীমিত বিস্তৃতি আৰু ইয়াত অসীমলৈকে আছে লগতে লাগিব কি পুনৰাবৃত্তি এই ওয়াৰ্ডটো বহুত ইম্পৰ্টেন্ট পুনৰাবৃত্তি হৈ থাকিব লাগিব গতিকে তেতিয়াহে আমি তাক পৰিমেয় সংখ্যা বুলি ক'ম নহলে তাক আমি অপৰিমেয় সংখ্যা বুলি ক'ব লাগিব